ঘটনা সংঘটিত হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত যি আপোনাৰ কেইবাজনো যুৱকক কাৰায়ত্ব কৰাৰ উপৰিও এজন যুৱক পলাতক অৱস্থাত আছিলে ৰাজু গগৈ নামৰ। সেই ৰাজু গগৈ আজি যিটো মৃতদেহ উদ্ধাৰ হৈছে বাণীপুৰ ৰেলৱে ষ্টেচনৰ সমীপত, ৰাজু গগৈ বুলি আমি সম্পূৰ্ণ হিচাপে আমি চিনাক্ত কৰিছোঁ, কাৰণ কেলৈ ঘৰৰ গাৰ্জেনো আহিছে, সম্পূৰ্ণ হিচাপে চিনাক্তকৰণ কৰা হৈছে। তেওঁলোকৰ পৰা কিবা তথ্য পাইছে নেকি? বিশেষ তথ্য তেনেকৈ পোৱা নাই, কাৰণ কেলৈ যিকেইজনক কাৰায়ত্ব কৰা হৈছে তেওঁলোকৰ ফালৰ পৰাতো প্ৰশাসনিক ব্যৱস্থা চলি আছে, আৰু যিজন ৰাজু গগৈ আজি মৃতদেহ উদ্ধাৰ হৈছিলে কেইবাদিনো আজি পলাতক অৱস্থাত আছিলে যদিও আজি সম্পূৰ্ণ হিচাপে প্ৰশাসনৰ ফালৰ পৰা হ'লেও মানে গম পোৱা হৈছে যে ৰাজু গগৈ ইতিমধ্যে মানে মৃত্যু হৈছে। মানে আপোনালোকে কেনেকৈ মৃত্যু হ'ল বুলি ভাবিছে? আমি হয়তো যিটো মৃত্যুৰ কাৰণটো সম্পূৰ্ণ ক'ব নোৱাৰোঁ, কিন্তু যিটো ঘটনা সংঘটিত হৈছিলে বাণীপুৰ ৰেলৱে ষ্টেচনৰ ওচৰত, য'ত যিটো নিশা টহলদাৰী পাৰ্টি আছিলে আমাৰ পুলিচ প্ৰশাসনৰ, এই পুলিচ প্ৰশাসনৰ টহলদাৰী পাৰ্টিটো ভয়তে তেওঁলোক হয়তো নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে পলাবলৈ চেষ্টা কৰা হৈছিলে, কিন্তু তেখেতে উক্ত স্থানৰ পৰা পলাই যাওঁতে বেক চাইডে যিটো পুখুৰী আছিলে, খুব এটা গভীৰ ডাঙৰ পুখুৰী, তাতে সোমাই পৰিছে আৰু মৃত্যু হৈছে।